মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহা এতিয়া 12 নম্বৰ পাঠটোত থকা যুক্তাক্ষৰকেইটা আমি পঢ়োঁ। ইয়াত দিছে যুক্তাক্ষৰ এইকেইটা আৰু ইয়াৰ বয় বয় ব, বয় বয় অব্ব বা বয় বয় ব, তয় ৱয় ত, ছয় ৱয় ছ, তয় তয় অত, তয় ময় অত্ম, ধয় ৱয় ধ, মূন্য হয়ে তয়ে ৰয়ে অস্ত্ৰ। এইকেইটা আমি পুনৰ পাঠটোৰ পিছফালে দিয়া অংশটোত পঢ়িম, য'ত যুক্তাক্ষৰ ভাঙি আৰু যুক্তাক্ষৰ গঠন কৰি আমাক দেখুৱাইছে। এতিয়া যুক্তাক্ষৰ ভাঙি আৰু গঠন কৰি দেখুৱাইছে ইয়াত। ব যোগ ব, বয় বয় অব্ব, এ কটাকে কা, ন বয় বয় অব্বত ঐকাৰে অব্বৈ, 91। আ বয় বয় অব্বত আকাৰে অব্বা, বৰ্গীয় জ আকাৰে জান, আব্বাজান। তাৰপৰা ত যোগ ৱাব, তয় ৱয় ত, ত তয় ৱয় ত, তত্ত। ৰতাকে ৰা, বৰ্গীয় জ, তয় ৱয় ত, ৰাজত্ব। তালুবীয়া শ যোগ ৱাব, হয় ৱয় ছ, বচ্ছৰিকাৰে বি, হয় ৱয় ছ, বিশ্ব। ভতুকাৰে ভূ, গতিকাৰে গে, হয় ৱয় ছ, দীৰ্ঘইকাৰে ৰি, ভোগেশ্বৰী। ধ যোগ ৱ, ধয় ৱয় ধ, ধয় ৱয় ধ, নচ্ছইকাৰে নি, ধনী। পইৰয় প্ৰ, দন্ত্য তচ্ছইকাৰে ত্ৰি, প্ৰতি। ধয় ৱয় ধ, নচ্ছইকাৰে নি, প্ৰতিধ্বনি। ত যোগ ত, তয় তয় অত্ত, হস্ৰ উ, তয় তয় অত্ত ৰ, উত্তৰ। হস্ৰ উ, তয় তয় অত্ত টোকাৰে উত্তু, ল ন, উত্তোলন। ত যোগ ম, তয় ময় অত্ম, আ তয় ময় অত্ম, তাত আকাৰ, আত্মা। ম হতাকাৰে হা, মহা, তয় ময় অত্মত আকাৰে অত্মা, মহাত্মা। এইকেইটা তাৰপিছতো আছে মূন্য শ যোগ মূন্য ত যোগ ৰ, হয় তয় ৰয় অস্ত্ৰ। ইয়াত দিছে হয় তয় অস্ত্ৰ, তাত ৰকাৰ, হয় তয় ৰয় অস্ত্ৰ। ৰতাকাৰে ৰা, হয় তয় ৰয় অস্ত্ৰ, ৰাষ্ট্ৰ। ৰতাকাৰে ৰা, হয় তয় ৰয় অস্ত্ৰ, দীৰ্ঘইকাৰ অস্থি, অন্তস্থ য়, ৰাষ্ট্ৰীয়। এতিয়া এই পাঠটোৰ এইকেইটাই যুক্তাক্ষৰ আছিলে, আমি পঢ়িলোঁ। ইয়াৰ পিছৰ পাঠটো পঢ়িম। আজিৰ ভিডিঅ'টো ইমানেই।